এভৰিৱান নিবাজ ব্লগছলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? মোৰ ভালেই বাৰু। আজি ফাইনেলি সেই দিনটো আহি পৰিছে য'ত আমাৰ বিজনী টাউন কমিটিৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰথমটো দিন। তো আজি আমি গৈ আছোঁ তালৈকে। ভেনুখন ওচৰতে আছে, তালৈকে গৈ আছোঁ, আপোনালোকক দেখুৱাই আছোঁ আজি কি কি হয়। আমি কোৰাছ গাম, প্ৰথমতে শুভাৰম্ভ কৰিম কোৰাছেৰে। তো কোৰাছটো দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক যিমানখিনি পাৰোঁ। তেন্তে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোক দেখাই নাপায় দেই। আজি চবে বেলেগ বেলেগ ড্ৰেছত সাজি আহিছে। এয়া ৰিমিয়ে কোচ ৰাজবংশী সাজিছে, সুপ্ৰভাত। আৰু আমি অসমীয়া মুগা ড্ৰেছ পিন্ধিছোঁ। মানুহবিলাক আহি পাইছে ইতিমধ্যে, বহি আছে সকলোৱে ইয়াতে। ফ্লেগ উঠাব। এইখন ইয়াৰে এণ্ট্ৰি গেট, বিজনী পৌৰসভা সোণালী জয়ন্তী উদযাপনৰ এণ্ট্ৰি গেট এইখন। এতিয়া আমি ইয়াতে আহি বহিলোঁ, ৰ'দতে বহিছোঁ। বহুত ঠাণ্ডা লাগি আছে, তো ৰ'দতে বহিলোঁ। চকু মেলিব নোৱাৰি। মইতো চাদৰখন থোৱাই নাই, ইমান ঠাণ্ডা মোৰ। তই সেনেকৈ এই কাপোৰ পিন্ধি লোক নেদবি কিন্তু, মই কৈছোঁ। আমি গোটেইবিলাকে ইয়াতে বহি লৈছোঁ। আৰম্ভ হোৱা নাই, আৰম্ভ হ'ব আৰু অলপ পিছতে। ঘণ্টা আৰু উৰুলিৰ ধ্বনিৰ পিছত আমি সকলোৱে বিভিন্ন জনজাতীয় সাজপাৰ পৰিধান কৰি জনজাতীয় সমবেত সংগীত এটি গাই সভাখনি মুকলি কৰিলোঁ। লগতে পতাকা উত্তোলন কৰা হ'ল। গান গালোঁ আমি। এতিয়া ডাঙৰ ডাঙৰ মানুহবিলাকে ভাষণ দি আছে। তো অকণমান পাছত আকৌ এটা গান আছে আমাৰ, তো সেইটো গাম। এতিয়া অকণমান ৰেষ্ট লৈছোঁ আমি, আৰু খেল ধেমালি হ'ব অলপ পিছতে। আপোনালোকক দেখুৱাম সকলোখিনি। গোটেইখিনি একেলগে বহিছে, এতিয়া অকণমান ৰেষ্ট লৈছে এওঁলোকে। মই যাওঁ ৰিমিৰ লগত। তাই ড্ৰেছ চেঞ্জ কৰিব এতিয়া। কোচ ৰাজবংশীটো কৰিলে তাই। চবে বহি আছে এনেদৰে এতিয়া। আমি সকলোৱে সচেতন হোৱা হওক যে আমি প্ৰতি বছৰতে বা আমাৰ বিভিন্ন উৎসৱ পৰ্বতে গছ পুলি ৰুই। ইয়াতে ভাষণ চলি আছে, আৰু আপোনালোকক মই চাৰিওপিনে দেখুৱাই দিছোঁ। এবাৰ মঞ্চৰ পিনে দেখুৱাই দিছোঁ আপোনালোকক মই। পৰা ওলালোঁ। ৰিমিৰ ড্ৰেছ চেঞ্জ কৰিব আছে, আৰু এটা গান আছে আমাৰ। তো সেইটো গানৰ কাৰণে তাই ড্ৰেছ চেঞ্জ কৰিব। আমাৰ তাতে কাপোৰযোৰ থৈ আহিছে, তো আমি গৈ আছোঁ তালৈকে এতিয়া। তাই ড্ৰেছ চেঞ্জ কৰিলে, এতিয়া আমাৰ নিচিনা একে পিন্ধিলে মুগাৰ। এতিয়া আমি আকৌ গৈ আছোঁ। প্ৰথমতে আমি লাঞ্চ কৰিম না সেই কৰিম, ব্ৰেকফাষ্ট কৰিম। লাঞ্চৰে টাইম হ'ল, কিন্তু আমি প্ৰথমতে ব্ৰেকফাষ্ট কৰিম। তাৰপিছত আৰু বাকী গান আছে আমাৰ। আৰু আহিলোঁ খাবলৈ। ইয়াতে সকলোৱে ধুনীয়াকৈ বহি লৈছে খাবৰ কাৰণে। এই সিফালে বহো নেকি? ব্ৰেকফাষ্ট কৰি লওঁ আমি। নিমকি লুচি। খোৱা যোৱা হ'ল। এতিয়া আকৌ আছে, গান যাব লাগিব।
আমি আকৌ ৰিহাৰ্চেল কৰি আকৌ আহিলোঁ ইয়াতে আমি সম্বৰ্ধনা অনুষ্ঠানত অকণমান হেল্প কৰি দিলোঁ বস্তুবিলাক আগুৱাই দিলোঁ তো আমাকো সম্বৰ্ধনা জনালে এয়া গোল্ডেন জুবলিৰ যিটো চিল হয় সেইটো আৰু এইখন আৰনাই তো এতিয়া আমি গৈ আছোঁ ভাত খাবৰ কাৰণে ভাত খাওঁ ভাত খাই পেলাই আৰু ঘৰত যাওঁ আকৌ আছে ফাংচন গধূলিতো আহিবই লাগিব তো এতিয়া ভাত খাই আহোঁ আমি এই দুখন আৰনাই লৈছে মই এখন বচাই ৰাখিছিলোঁ সেইখনত লাষ্টত লৈ লৈছে ইমান ধুনীয়া কালাৰ দেখুৱাই দি আছোঁ দেখুৱাই দি ইমান ধুনীয়া কালাৰ ব্লু স্কাই ব্লু ৱাও আমি খোৱা বোৱা হ'ল এতিয়া তো হাত ধুব যাওঁ আৰু মই হাত ধুই আহিলোঁ আৰু মই বস্তু ৰখি এতিয়া ঘৰলৈকে যাম আৰু এইফালে মিউজিক চেয়াৰ কম্পিটিশ্যন চলি আছে আৰু কিবা কিবি কম্পিটিশ্যন হৈ আছিলে আমি নাপালোঁ আমি সেইফালে খাব গ'লোঁ এইফালে আত্মসহায়ক গোটসমূহৰ পৰা পিঠা আৰু দোকান বহিছে কেইখনমান The next day. হেল্ল' এভৰিৱান আজি সোণালী জয়ন্তীৰ দ্বিতীয় দিনা মই ইয়াতে থিয় হৈ আছোঁ পালকি লগৰজনী তাই আহি আছে আৰু এইফালে হৈ আছে লাইন হৈ আছে শোভাযাত্ৰাৰ কাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ ময়ূৰৰ গাড়ী ময়ূৰৰ গাড়ী পালকি আহি পাইছে চাওঁ এতিয়া আমি ভিতৰলৈকে আমি এতিয়া ময়ূৰত উঠিম ময়ূৰৰ গাড়ীত উঠি পেলাই যাম একো নহয় নে ভালে হ'ব এটা আমি ইয়াতে গাড়ীৰ ওপৰত উঠি লৈছোঁ এতিয়া ইয়াতে ফুল আছে ফুলবিলাক আমি ছটিয়াই যাব লাগিব মানুহবিলাকৰ গাত তো এনেকৈ আমি গৈ থাকিম আৰু আৰম্ভ হোৱা নাই অলপ পিছতে আৰম্ভ হ'ব এইফালে এটা টিকলা কৃষ্ণ ৰাধা কৃষ্ণ ৱাও আমাৰ গাড়ীখন যিহেতু সন্মুখত যাব তো এতিয়া আমাৰ গাড়ীখনে সন্মুখৰ পিনে গৈ আছে এতিয়া শোভাযাত্ৰা আৰম্ভ হ'বই আৰু
এতিয়া নামিম আমি কেনেকৈ নামিম আমাৰ নামা ব্যৱস্থা কৰি দিব বহুত পানী বিয়া লাগছে ৰ'দে আহিব ইতিহত উঠা এইখিনি আমাক ফুল ছটিয়াই অৱস্থা বেয়া কৰি দিছে NCC তোমালোকে পানী আগতে বিলাক এইফালে ফিল্ডখন এইটো চেনেলত পাম না বেছি হ'ব এইখিনি তাক আৰু এইফালে চাহ ইয়াতে ষ্টুডেণ্টখিনি আহি পেলাই অকণমান বিহু নাচিছে বিহুৱাসকলে এয়া বিহুৱাৰ দল তাৰ লগত এজনী টিকলি আছে সুন্দৰকৈ সাজি কাচি আহিছে ইমান ধুনীয়াকৈ SSDF NGOৰ তেওঁলোকেও শোভাযাত্ৰাত যোগদান কৰিছিলে ইয়াৰে সদস্যসকল এতিয়া এইফালে ঢুলীয়াৰ দলসকলে ধুনীয়াকৈ ঢোল বজাই আছে আমাৰ পিছফালে যোৱা ছাত্ৰসকল এতিয়া আমি গৈ আছোঁ খাবৰ কাৰণে খোৱা লোৱা কৰি ল'ম তাৰপিছত আকৌ ড্ৰেছ চেঞ্জ কৰিব লাগিব ড্ৰেছ চেঞ্জ কৰি আকৌ আহিব লাগিব আমাৰ এটা কোৰাছ আছে তো আমি আকৌ আহিম এতিয়া যাওঁ খাবৰ কাৰণে আমি বহি ল'লোঁ খাবৰ কাৰণে এতিয়া ইয়াতে খানা আজি কি বা দিয়ে কি দিয়ে গম নাপাওঁ আজি কালি নিৰামিষ দিছিল আজি কিবা দিবও পাৰে তো চাওঁ কি আহে খানাত আপোনালোকক দেখুৱাই আছোঁ কি দিব এইফালে টিকলা মই পাপৰ দিম তোমাক হা এয়া মধুস্মিতাৰ মাক হয় এজনী আৰু এইটো ভাগিন আজি মাছ দিছে চব্জি দিছে আৰু দালি দিছে আৰু কিবা আছে যদি আহিব আৰু পিছত নাজানো তো আমি খোৱা ষ্টাৰ্ট কৰোঁ এইফালে ভাইটিসকলেও বহি লৈছে আৰু মই খোৱা ষ্টাৰ্ট কৰিছোঁ খোৱা লোৱা হ'ল এতিয়া ঘৰলৈকে যাওঁ আৰু এবাৰ ঘৰ গৈ আকৌ আহিম আমি আমাৰ গেষ্টখিনিক বহোৱাৰ কাৰণে ইয়াতে ব্যৱস্থা কৰি দিছে ধুনীয়াকৈ ইয়াতে আমি লোকেল গেষ্টখিনি ইয়াতে এনেই বহি আছোঁ অকণমান বহোঁ আমি এয়া ঘৰত যামে আৰু আকৌ আহিলোঁ আমি এতিয়া আৰু এটা কৰা আছে এইবাৰ টিকলিক অলপমান লৈ আহিছোঁ দেখুৱাবৰ কাৰণে আমি গান গালোঁ যিহেতু অকণমান পিছত আকৌ আহিবই লাগিব তো এতিয়া আৰু ঘৰত যাম এইবাৰ আমি সকলোৱে নীলা ড্ৰেছ পৰিধান কৰিছোঁ আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে নীলা সাজযোৰত আমাক সকলোকে ৰাতি আমি আকৌ আহিলোঁ এতিয়াও আমাৰ এটা কোৰাছ আছে আৰু ফাংচন হ'ব কিহত পুৰস্কাৰ পাইছে পানী মাটি আৰু মিউজিক চেয়াৰ খেলাত পুৰস্কাৰ পাইছে ফাৰ্ষ্ট আৰু ছেকেণ্ড ন ফাৰ্ষ্ট আৰু ছেকেণ্ড সব ৰেডি গান গোৱাৰ কাৰণে ৰেডি হৈ আছে এইটো বহুত ঠাই এটি বঙালী কোৰাছেৰে সভাখনি শুভাৰম্ভ কৰিলে ইয়াৰ পিছতে আমি আমাৰ কোৰাছটি পৰিৱেশন কৰিলোঁ গান গোৱা হ'ল আমাৰ এতিয়া আমি খাব আহিছোঁ ইয়াতে
ঠাণ্ডা ইমান ঠাণ্ডা কিবাকে আছো আৰু ভ্ৰিগু কাশ্যপ উঠালৈকে চাই আছো আৰু এয়া আমাৰ আমন্ত্ৰিত বিশিষ্ট শিল্পীসকল আহি পাইছে। দ্বিতীয়জন শিল্পী মানৱ প্ৰতীম আৰু শৰ্মিলা মহন্ত, এই তিনিওগৰাকী শিল্পীকে আমি অনুষ্ঠান পৰিৱেশনৰ পূৰ্বে অনুৰোধ জনাইছো আৰু ৰাইজক হাস্য পৰিৱেশলৈ অনুৰোধ জনাইছো। এই সুযোগতে শৰ্মিলা মহন্ত সম্বৰ্ধনা জনোৱাৰ বাবে মই পৌৰসভাৰ সভাপতিক অনুৰোধ জনাইছো। হয়তো যিমান পাৰে বেলেগ নাখালে হয় চৰাই হোৱা হ'লে বিজনী হোৱা হ'লে আচ্ছা খিলিখিনি বেঙেনা ছোৱালীখিনি কৈছে আমাৰ বন্ধুখিনি মুৰ্গ কিবা উপায় চৰাই হোৱা হ'লে সকলোৱে আমাৰ ভাৰত মাতাক ভাল পায় হয়নে? অকণমান যে উঠি দিলে ভাল পাম প্লিজ সকলোৱে। এই বিজনী ৰাইজ কেনেকুৱা আজি দেখুৱাই দিছে। আই লাভ ইউ অল, থেংক ইউ। तेरी मिट्टी में मिल जाऊं बल्कि निखर जाए तेरी सी है दिल की आरज़ू। मोबाइल आनिছে অবাক ক্লাছ বুজলাকছো ইয়াৰ পৰা অকণমান মানে নিজৰ দেশখনৰ কাৰণে নহয় এই নতুন বছৰটোত আৰু মোৰ খুব ভাল লাগিছে এই নতুন বছৰটোত যে এনেকুৱা এটা টিভি দিব পাইছোঁ আপোনালোকে। থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ। পৃথিৱীখনক মই কওঁ যে মিনি ইণ্ডিয়া। পৃথিৱীত বহুত ধৰণৰ ভাষা ভাষী ব্যক্তিয়ে জীৱন নিৰ্বাহ কৰে, প্ৰত্যেকৰে জীৱিকা বেলেগ বেলেগ। তাতে আজি পবিত্ৰ অনুষ্ঠান বিজনী পৌৰসভাৰ 50 বছৰ গৰকা Murego lover, pure, chukai no bom,